সো মোৰ মৰমৰ ভণ্টি ভাইসকল আজিৰ ভিডিঅ'টোত আমি হিন্দু উপত্যকাৰ সভ্যতা নামৰ চেপ্টাৰটো ডিছকাশ্যন কৰিম অ'কে এক নম্বৰ প্ৰশ্ন হৈছে কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল এইটো হ'ব সিন্ধু নীল টাইগ্ৰিছ ইউফ্ৰেটিছ হুৱাংহু আৰু ইয়াংচিকিয়া নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল ইয়াত যে কৈছে হিন্দু নীল টাইগ্ৰিছ ইউফ্ৰেটিছ হুৱাংহু আৰু ইয়াংচিকিয়া এইবোৰ হৈছে কি কোৱাচোন এটা নদীৰ নাম বুজি পাইছা এটা ডাঙৰ ডাঙৰ নদীৰ নাম আৰু সেই নদীৰ পাৰে পাৰে কিনাৰে কিনাৰে ইয়াত যে কৈছে হিন্দু উপত্যকাই মানে হৈছে কিনাৰ এতিয়া সভ্যতা মানে হৈছে চিভিলাইজেশ্যন এতিয়া মানে আগতে মানুহে কেনেকৈ আছিলে আগতে মানুহে কি কৰিছিলে কেনেকৈ তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিছিলে তেনেকৈ তেওঁলোকে টকা পইচা উপাৰ্জন কৰিছিলে হয়নে আৰু তেওঁলোকে ছ'চাইটিত আছিলে তেওঁলোকে সেই ছ'চাইটিত মানে সেই পৰিৱেশটোত তেওঁলোকে কেনেকৈ নিজকে আগবঢ়াই লৈ গৈছিলে এইবোৰে মানে প্ৰাচীন সভ্যতাৰ ভিতৰত পৰে অ'কে তাৰপিছতে খ নম্বৰতে কি আছে পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি এইটো হ'ব উত্তৰটো পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি এতিয়া বিস্তৃতি মানে বেছি প্ৰচাৰ কি হৈছিল চবতকৈ ডাঙৰ সভ্যতা কাৰ আছিলে সিন্ধু সভ্যতা অ'কে কি সভ্যতা হিন্দু সভ্যতা আটাইতকৈ ডাঙৰ আছিলে গ নম্বৰতে আছে কিহৰ ওপৰত ভিত্তি কৰি হিন্দু উপত্যকাৰ সভ্যতাৰ লগত মেছপটেমিয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি কিহৰ ওপৰত ভিত্তি কৰি এইটো হ'ব বেপাৰ বাণিজ্যৰ ওপৰত ভিত্তি কৰি বেপাৰ বাণিজ্য মানে বিজনেছ বেপাৰ বাণিজ্যৰ ওপৰত ভিত্তি কৰি হিন্দু উপত্যকাৰ সভ্যতাৰ লগত মেছপটেমিয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি অ'কে কিহৰ ওপৰত ভিত্তি কৰি বেপাৰ বাণিজ্যৰ ওপৰত ভিত্তি কৰি বিজনেছৰ ওপৰত ভিত্তি কৰি মানে আগতো বিজনেছ হৈছিলে বিজনেছ নহ'লে কেনেকৈ চলিব কোৱা হয়নে তাৰপিছতে আছে হিন্দু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে পাঠটোৰ আমলত লিখা আগতে যে হিন্দু উপত্যকাৰ মানুহে যে বেলেগ বেলেগ ঠাইৰ লগত যে বেপাৰ বাণিজ্য কৰিছিলে সেইটো আমি কেনেকৈ গম পাম আমি তো ইয়াত প্ৰশ্নটো কৰিছে ইয়াতে উত্তৰটো আমি চাওঁ কি ইয়াত কি আছে সাধাৰণতে হৰপ্পা সভ্যতাত ব্যৱহাৰ হোৱা মোহৰ মণি আদি মেছপটেমিয়াত পোৱা গৈছে হৰপ্পাত যে তাতো বিজনেছ হৈছিলে তো বিজনেছ হোৱাৰ সময়ত তাত কি পাইছিলে মোহৰ মানে টকা পইচা যাতে সেইবোৰ দি পেলাই তেওঁলোকে কি কৰিব পাৰিছিলে তেওঁলোকৰ যি দৰকাৰ হয় তেওঁলোকৰ চাউলৰ দৰকাৰ হৈছে ধানৰ দৰকাৰ হৈছে তেওঁলোকে কিবা পশু কিনিব গাখীৰ কিনিব চব তেওঁলোকে মোহৰ দি মণি দি পেলাই আগতে বিনিময় কৰিব পাৰিছিলে মানে কিনিব পাৰিছিলে অ'কে ইয়াৰ পৰাই আমি অনুমান কৰিব পাৰোঁ যে হিন্দু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ বাণিজ্যৰ সম্পৰ্ক আছিল বুজি পাইছা অ'কে উঙনৰ প্ৰশ্ন কি কৈছে চোৱা কিহৰ ওপৰত ভিত্তি কৰি হিন্দু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল বুলি অনুমান কৰা হয় চিলাই বিদ্যা মানে চিলাই কৰে যে কাপোৰত যে চিলাই কৰে অ'কে কাপোৰত চিলাই বিদ্যা তোমালোকৰ ঘৰতো চিলাই মেচিনো আছে চাগে মানে ঠাক ঠাক মাৰি থাকে তো সেইটোৱেই তো সাধাৰণতে যেতিয়া প্ৰত্নতত্ত্ববিদসকলে খনন কাৰ্যত উদ্ধাৰ হোৱা শিলত কটা মূৰ্তিৰ পোছাক পাইছিল তাৰ পৰা অনুমান কৰিব পাৰি যে হিন্দু উপত্যকাৰ মানুহে সাজ পোছাক কাপোৰ আদিৰ বাবে দুখন কাপোৰ ব্যৱহাৰ কৰিছিল কি হৈছিলে এতিয়া চোৱা যেতিয়া প্ৰত্নতত্ত্ববিদসকলে কোন হয় তেওঁলোক কোন যিসকল ব্যক্তি বা যিসকল মানুহে কি কৰে পুৰণা বস্তু প্ৰাচীন বস্তু তেওঁলোকে কি কৰে তেওঁলোকে বিচাৰে মাটিৰ পৰা তেওঁলোকে খনন কাৰ্য মাটি খান্দি তেওঁলোকে কি কৰে বস্তুখিনি উলিয়াই বস্তুখিনি পুৰণা বস্তু মানে অ'কে তো সেই তেওঁলোকক কি বুলি কয় প্ৰত্নতত্ত্ববিদ মানে যিসকল ব্যক্তিয়ে পুৰণা বস্তুৰ ওপৰত ৰিচাৰ্চ কৰে পুৰণা বস্তু বিচাৰি পেলাই তেওঁলোকে ভাল পায় অ'কে আৰু সেইবোৰ তেওঁলোকে কি বুলি কয় প্ৰত্নতত্ত্ববিদ অ'কে চোৱা যেতিয়া তেওঁলোকে প্ৰত্নতত্ত্ববিদসকলে মাটি খান্দি আছিলে তেতিয়া কি হৈছিলে শিল পাইছিলে আৰু শিলত কি পাইছিলে শিলত কটা মূৰ্তিৰ পোছাক পাইছিলে এতিয়া তোমালোকে মূৰ্তি দেখা পাইছাই চাগে তো মূৰ্তিত কি হৈ আছে পোছাক পাইছিলে পোছাক মানে কাপোৰ পাইছিলে
তাৰ পৰা অনুমান কৰিব পাৰি যে হিন্দু উপত্যকাৰ মানুহে সাজ পোছাক কাপোৰ আদিৰ বাবে দুখন কাপোৰ ব্যৱহাৰ কৰিছিলে। কেইখন কাপোৰ ব্যৱহাৰ কৰিছিলে? দুখন কাপোৰ। আমিতো দুখন কাপোৰ ব্যৱহাৰ কৰোঁ। আমাৰ পেটৰ ওপৰৰ চাইডে এটা পিন্ধিবলৈ আৰু পেটৰ তলৰ চাইডে এটা পিন্ধিবলৈ, দুটা হৈ যায়। তো য'ত গাৰ ওপৰৰ অংশত এখন চাদৰ লৈছিলে। কি লৈছিলে? এখন চাদৰ লৈছিলে। আৰু গাৰ তলৰ অংশত আজিকালিৰ দৰে ব্যৱহাৰ হোৱা ধুতিৰ নিচিনা এবিধ বস্ত্ৰ বা কাপোৰৰ ব্যৱহাৰ কৰিছিল। যেতিয়া প্ৰত্নতত্ত্ববিদসকলে মাটি খান্দি আছিলে তেতিয়া তেওঁলোকে কি পাইছিলে? শিলৰ কটা মূৰ্তি পাইছিলে। আৰু তাৰ পৰাই তেওঁলোকে বুজি পাইছে যে হিন্দু উপত্যকাৰ মানুহে সাজ পোছাক তেওঁলোকে কাপোৰ পিন্ধিবৰ বাবে দুখন কাপোৰ ব্যৱহাৰ কৰিছিলে। এটা আছিলে কি? গাৰ ওপৰৰ অংশত পিন্ধিবৰ কাৰণে তেওঁলোকে কি ব্যৱহাৰ কৰিছিলে? চাদৰ লৈছিলে। আৰু গাৰ তলৰ অংশত পিন্ধিবৰ কাৰণে তেওঁলোকে আজিকালিৰ নিচিনা আমি যে আজিকালি কি পিন্ধো? ধুতি পিন্ধো, হয়নে? তো ধুতিৰ নিচিনা এবিধ বস্ত্ৰ বা কাপোৰ তেওঁলোকে আগৰ দিনতে তেওঁলোকে ব্যৱহাৰ কৰিছিলে। লগতে কি আছে চোৱা, লগতে সেই সময়ত প্ৰত্নতত্ত্ববিদসকলে খনন কাৰ্যৰ উদ্ধাৰৰ পৰা বেজী বুটাম আদিও পাইছিলে। প্ৰত্নতত্ত্ববিদসকলে যেতিয়া তেওঁলোকে কি কৰি আছিলে? মাটি খান্দি আছিলে তেতিয়া তেওঁলোকে বেজীও পাইছিলে, লগতে বুটামো পাইছিলে। বুটাম আদিও তেওঁলোকে পাইছিলে। আৰু ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে হিন্দু উপত্যকাৰ মানুহে চিলাই বিদ্যাও ভালদৰে জানিছিল। কি বিদ্যা? চিলাই বিদ্যা। এতিয়া বুটাম বেজী এইবোৰ থাকিলে আমিতো গম পাই যাম না, যাৰ ঘৰত বেজী বুটাম চিলাই মেচিন এইবোৰ আছে সিহঁতৰ ঘৰত আমি জানো যে সিহঁতৰ ঘৰৰ মাইকী মানুহেই হওক বা মতা মানুহেই হওক তেওঁলোকে চিলাই মেচিন বা চিলাই বিদ্যা তেওঁলোকে জানে। সেইটোৱেই আগৰ দিনত যেতিয়া মাটি খান্দিছিলোঁ তেতিয়া আমি তাৰ পৰা কি পাইছিলোঁ? বুটাম বেজী আদি পাইছোঁ। তো তাৰ পৰাই এইটো প্ৰমাণ হয়, এইটো প্ৰুফ হৈ যায় যে আগৰ দিনৰ মানুহে হিন্দু উপত্যকাত বাস কৰা মানুহে চিলাই মেচিনৰ বা চিলাই বিদ্যা তেওঁলোকে জানিছিলে। চিলাই মেচিন নাছিলে কিন্তু চিলাই বিদ্যা তেওঁলোকে জানিছিলে। তাৰ পাছতে 2 নম্বৰ প্ৰশ্ন আছে কি? পাঠত থকা মানচিত্ৰখন চাই তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। অ'কে, তো পাছত কি আছে? ক নম্বৰতে লুথান আৰু কালিবাংগান বৰ্তমান কোন কোন ৰাজ্যত অৱস্থিত? লুথান আৰু কালিবাংগান বৰ্তমান কোন কোন ৰাজ্যত অৱস্থিত? লুথান হ'ব গুজৰাটত আৰু কালিবাংগান আছে পাঞ্জাৱত। অ'কে, লুথান আছে গুজৰাটত আৰু কালিবাংগান আছে পাঞ্জাৱ। সিন্ধু নদীয়ে চুই যোৱা ঠাইকেইখনৰ নাম উল্লেখ কৰা। সিন্ধু নদীয়ে চুই যোৱা ঠাইকেইখনৰ নাম উল্লেখ কৰিব লাগে। তো সিন্ধু নদীয়ে চুই যোৱা ঠাইকেইখনৰ নাম হ'ল হিমাচল, জম্মু আৰু কাশ্মীৰ। অ'কে, তাৰপিছতে গ নম্বৰতে আছে বৰ্তমান পাকিস্তানৰ অন্তৰ্গত ঠাইকেইখনৰ নাম লিখা। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত ঠাইকেইখনৰ নাম হ'ল পেশ্বাৱাৰ, মুজাফৰনগৰ আৰু ফাইছালাত। কি? পেশ্বাৱাৰ, মুজাফৰনগৰ আৰু ফাইছালাত। এইবোৰ তোমালোকে মুখস্থ কৰিব লাগিব দেই। ঘ নম্বৰতে আছে ঝিলাম বৰ্তমান কোন দেশত আছে? ঝিলাম বৰ্তমান ক'ত আছে? পাকিস্তানত আছে। ক'ত আছে? পাকিস্তানত। তাৰপিছতে ৰূপাৰ বৰ্তমান ভাৰতৰ কোন ৰাজ্যৰ অন্তৰ্গত? ৰূপাৰ ভাৰতৰ বৰ্তমান পাঞ্জাৱ ৰাজ্যৰ অন্তৰ্গত। অ'কে, 3 নম্বৰতে আমি মিলাম। কি মিলাম? ক অংশৰ লগত খ অংশ মিলাম। তো ক অংশ খ অংশ ফাৰ্ষ্টতে কি হৈছে চোৱা, হিন্দু উপত্যকাৰ সভ্যতাৰ মানুহে কি কৰিছিলে? ইৰাকৰ লগত বেপাৰ বাণিজ্য কৰিছিলে। হিন্দু উপত্যকাৰ সভ্যতাৰ মানুহে কি কৰিছিলে? ইৰাক দেশৰ লগতো বেপাৰ বাণিজ্য তেওঁলোকে কৰিছিলে, বিজনেছ কৰিছিলে, ইম্পৰ্ট এক্সপৰ্ট তেওঁলোকে কৰিছিলে। তাৰপিছতে কি আছে? হিন্দু উপত্যকাৰ সভ্যতাৰ মোহৰবোৰ আছিল চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙাকৃতিৰ। চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙাকৃতিৰ মোহৰ মানে টকা পইচাবোৰ আগৰ দিনত যোনবোৰ প্ৰচলিত আছিলে। অ'কে, তাৰপিছতে হিন্দু উপত্যকাৰ মানুহে বস্তু কঢ়িয়াবলৈ কি কৰিছিলে? উট আৰু গাধ ৰাখিছিলে। হিন্দু উপত্যকাৰ মানুহে বস্তু এঠাইৰ পৰা আন ঠাইলৈ তেওঁলোকে ট্ৰান্সফাৰ কৰিবলৈ তেওঁলোকে উট আৰু গাধ তেওঁলোকে ৰাখিছিলে। তাৰপিছতে হিন্দু উপত্যকাৰ সভ্যতাৰ ভঁৰালবোৰ ব্যৱহাৰ কৰা হৈছিল। হিন্দু উপত্যকাৰ সভ্যতাৰ ভঁৰালবোৰ ব্যৱহাৰ কৰা হৈছিল শস্য ৰাখিবৰ বাবে, শস্য ৰাখিবৰ বাবে, ধান। অ'কে, তো এইবোৰ ৰাখিবৰ বাবে। তাৰপিছতে হিন্দু উপত্যকাৰ সমসাময়িক সভ্যতা কি আছিলে? মেছপটেমিয়া সভ্যতা। অ'কে, বুজি পাইছা? এইবিলাক তোমালোকে মিলাই ল'বা কিতাপত ধুনীয়াকৈ, কাঠ পেঞ্চিল দি তোমালোকে ধুনীয়াকৈ মিলাই ল'বা। তাৰপাছতে 4 নম্বৰত আছে দলগত কাৰ্য। তোমাৰ অঞ্চলত পোৱা মাটিৰে কি কি সামগ্ৰী তৈয়াৰ কৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা।
আমাৰ অঞ্চলত পোৱা মাটি, আমাৰ অঞ্চলত যি মাটি পোৱা যায় সেইবোৰ মাটিৰে কি সামগ্ৰী তৈয়াৰ কৰিব পাৰি তাৰ এখন কি কৰিব কৈছে তালিকা প্ৰস্তুত কৰিব কৈছে। তো আমাৰ অঞ্চলত পোৱা মাটিৰে তৈয়াৰী সামগ্ৰীবোৰ তলত দেখুওৱা হ'ল। আমাৰ অঞ্চলত কি পোৱা যায়? কলহ, ভগৱানৰ মূৰ্তি, বাতি, গিলাচ, চাকি, টকা পইচা জমা কৰা টেকেলি আদি। এইবোৰ কি কৰা হয়? মাটিৰে তৈয়াৰী সামগ্ৰীবোৰ আমাৰ অঞ্চলত পোৱা যায়। অ'কে, শুদ্ধ বাক্যত ৰাইট চিন দিয়া। শুদ্ধ বাক্যত মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল। মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ কি আছিল? পোন আছিল। এইটো শুদ্ধ। তাৰপিছতে মহেঞ্জোদাৰো নগৰৰ কোনো পৰিকল্পনা নাছিল। পৰিকল্পনা মানে তাত ডেভেলপমেণ্ট, তাত যি ৰাস্তা ঘাটবোৰ কেনেকুৱা আছিলে, তেওঁলোকৰ ডাঙৰ ঘৰবোৰ, তাৰ ঘৰবোৰ কেনেকুৱা আছিলে, তো সেইবোৰে মানে পৰিকল্পনা ভাল আছিল নে বেয়া আছিল, নগৰটো কেনেকুৱা আছিলে। তো মহেঞ্জোদাৰো নগৰৰ কোনো পৰিকল্পনা নাছিল। এইটো কি? ভুল। মহেঞ্জোদাৰো নগৰৰ পৰিকল্পনা আছিলে। তাত বহুত ধুনীয়া ধুনীয়া ৰাস্তা ঘাট বনোৱা হৈছিলে, বহুত কিবা কিবি বনোৱা হৈছিলে। অ'কে, আৰু তেওঁলোকৰ ঘৰবোৰো বহুত উন্নত মানৰ আছিলে। অ'কে, তাৰপিছতে গ নম্বৰত আছে সিন্ধু উপত্যকাৰ সভ্যতাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল। কুঁৱাটো তোমালোকে জানাই, স্নানাগাৰ মানে হৈছে বাথৰুম, য'ত মানুহে গা ধুৱে। অ'কে, তো সিন্ধু উপত্যকাৰ সভ্যতাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল। এইটো কি? ৰাইট আছিলে। সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে লিপিৰ ব্যৱহাৰ কৰিছিল। লিপি, এইটো হ'ব অশুদ্ধ। এইটো তেওঁলোকে লিপিৰ ব্যৱহাৰ কৰা নাছিলে। তাৰপিছতে 5 নম্বৰতে আছে হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগে টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী। হৰপ্পা সংস্কৃতিৰ যিমান সামগ্ৰীসমূহৰ প্ৰায়ভাগে কি আছিলে? টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী। এইটো আছিলে ৰাইট আছিলে। অ'কে, চোৱা আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পনা বিষয়ে লিখা। চোৱা, এই কুৱেশ্যনৰ আনচাৰটো অলপ ডাঙৰ হয়, কিন্তু ইণ্টাৰেষ্টিঙো হয় দেই। মই তোমালোকক ভালকৈ বুজাই দিওঁ, তাৰপিছতে তোমালোকে ধুনীয়াকৈ বনায়ো তোমালোকে লিখিব পাৰিবা। অ'কে, চ' সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰৰ পৰিকল্পনা বহুত ভাল আছিল। কি আছিলে? সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰৰ পৰিকল্পনা বহুত বেছি ভাল আছিল। সিন্ধু নদীৰ উপত্যকাৰ চহৰ মহেঞ্জোদাৰোৰ ৰাজ আলিবোৰ কি আছিলে? আহল বহল আছিলে। এতিয়া শুনা তোমালোকে, সিন্ধু নদী আছে, তো সিন্ধু নদীৰ ছাইডতে কি আছিলে? মহেঞ্জোদাৰো নামৰ এটা চহৰ আছিলে। তো চহৰটো ৰাজ আলি মানে মেইন বাটটো কি আছিলে? বহুত আহল বহল আছিলে। লগতে আলিবাটবিলাকো সমান্তৰালভাৱে পোন আৰু বহল হোৱাৰ লগতে নগৰৰ এটা মূৰৰ পৰা আৰম্ভ হৈ আন এটা মূৰত শেষ হৈছিলগৈ। কি হৈছিলে? আলিবাটবিলাক কি আছিলে? সমান্তৰালভাৱে পোন আছিলে, সমানভাৱে। যেনেকুৱা তোমালোকে ৰেল লাইন দেখিছা, তোমালোকে সেইটো সমান্তৰাল থাকে, একদম এনেকুৱা সমান থাকে, সমান থাকে, হয়নে? এনেকুৱা নহয়, এনেকুৱা সমান হৈ আকৌ এনেকুৱা নহয় মানে একদম সমান। অ'কে, তো আলিবাটবিলাক কি আছিলে? সমান্তৰালভাৱে পোন আছিলে, চিধা আছিলে, আৰু লগতে কি আছিলে? বহলো আছিলে। আৰু নগৰৰ এটা ধৰি লোৱা গোটেইটো হৈছে মহেঞ্জোদাৰো। তো ইয়াৰ পৰা যদি ৰাস্তাটো ষ্টাৰ্ট হয়, তো ইয়াৰ পৰা একদম ইয়ালৈকে একদম আৰম্ভণিৰ পৰা শেষলৈকে ৰাস্তাবোৰ বনোৱা হৈছিলে। অ'কে, একদম ধুনীয়াকৈ বনোৱা হৈছিলে। অ'কে, তো ৰাস্তাৰ চুকবোৰ ধেনুভেৰীয়া আছিলে। কি আছিলে? ধেনুভেৰীয়া আছিলে, যাতে বস্তু সামগ্ৰীবোৰ কঢ়িয়াই নিয়া গধুৰ যান বাহনবোৰ অতি সহজতে চলাচল কৰিব পাৰে। ধেনুভেৰীয়া মানে ধেনুৰ আকাৰৰ আছিলে। অ'কে, এতিয়া চোৱা, আমি যেতিয়া দলঙৰ ওপৰলৈ চাইকেল লৈ যাওঁ, দলঙৰ ওপৰত চাইকেল লৈ যাওঁতে যিমানেই কষ্ট হয়, আকৌ অলপ সময় পিছতে দলঙৰ পৰা নামি আহোঁতেও চাইকেল চলাই আহোঁতে সিমানেই ভাল লাগে, হয়নে? আগতে যিমান আমি পেডেল মাৰোঁ, যিমান কষ্ট হয়, তাৰপিছতে সিমানকণ কমেই পেডেল মাৰিব লাগে, আৰু বহুত আৰামতে আমি দলঙৰ পৰা তললৈ আমি নামি আহিছোঁ। তেনেকুৱা মানে বস্তুবোৰ আছিলে, যে গধুৰ যান বাহনবোৰ অতি সহজতে চলাচল কৰিব পাৰিছিলে, মানে নামি আহিব পাৰিছিলে। ডাঙৰ আলিবাটবিলাকৰ দাঁতিত অট্টালিকাবোৰে মানে বিল্ডিংছ আছিলে, বহুত বেছি বিল্ডিং আছিলে। তো অট্টালিকাবোৰে ধুনীয়া দৃশ্য প্ৰদৰ্শন কৰিছিলে। তো ডাঙৰ আলিবাটৰ দাঁতিত যে ডাঙৰ যে ৰাস্তা ঘাট আছিলে, তাৰ লগতে কি আছিলে? বিল্ডিংছ আছিলে, আৰু বিল্ডিংবোৰে
সেই ধুনীয়া দৃশ্যবোৰ ইমান ধুনীয়া ধুনীয়া দৃশ্য তেওঁলোকে দেখাইছিলে যে দূৰৰ পৰা এনেকুৱা লাগে তাতেই এটা ফটো এটা খিচি লওঁ আৰু একদম পূৰা ছ'চিয়েল মিডিয়াত একদম আপলোড কৰোঁ হয়নে কিন্তু তেতিয়াতো নাছিলেই অ'কে আৰু ইয়াৰ ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত বনোৱা হৈছিল কি কৰা হৈছিলে মহেঞ্জোদাৰোৰ যে সেই চহৰখনত যিমান ঘৰ আছিলে চব কিহেৰে বনোৱা হৈছিলে ইটা আৰু বোকা মাটিৰ সহায়ত বনোৱা হৈছিলে 7 নম্বৰ কুৱেশ্যনটো হৈছে হৰপ্পা সংস্কৃতিৰ মানুহে ব্যৱহাৰ কৰা আচবাব পত্ৰ ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা চ' এই এনচাৰটো চোৱা হৰপ্পা সংস্কৃতিৰ মানুহে বিভিন্ন ধৰণৰ আচবাব পত্ৰ ব্যৱহাৰ কৰিছিলে সেই সময়ত কুমাৰ কাৰিকৰ বাঢ়ৈ আদি লোক আছিলে তো হৰপ্পা সংস্কৃতিৰ মানুহে বিভিন্ন ধৰণৰ আচবাব পত্ৰ মানে হৈছে যেতিয়া আমাৰ ঘৰত যেতিয়া বহুত ধৰণৰ ফাৰ্নিচাৰ আছে ফাৰ্নিচাৰ মানে চোফা আছে বক্স পালেং আছে হয়নে চেয়াৰ আছে এইবিলাক চবক কি কৰিব লাগিব ফাৰ্নিচাৰ বুলি কয় অ'কে তো তেওঁলোকে সেই সময়ত কুমাৰ কাৰিকৰ বাঢ়ৈ আদি লোক আছিল কুমাৰ মানে কি যোনে মাটিৰ বস্তু বনায় মাটি দি বস্তু বনায় কাৰিকৰ মানে যি ধৰা হাতৰ কাম কৰা তেওঁলোকে কাৰিকৰ বুলি কয় বাঢ়ৈ মানে হৈছে যোনে বাঁহেৰে বস্তু বনায় বাঁহেৰে কি বনাওঁ বাঁহেৰে আমি পাচি বনাব পাৰোঁ মাছ ধৰিবৰ কাৰণে বহুত সা সঁজুলি বনাব পাৰোঁ হয়নে খালৈ বনাব পাৰোঁ তাৰপিছতে জেওৰা বনাব পাৰোঁ বাঁহৰ অ'কে তাৰপিছতে আৰু বহুত বস্তু বনাব পাৰোঁ অ'কে তো সেইবোৰ আৰু বিভিন্ন ৰঙৰ আৰু আৰ্হিৰে সজাই তোলা সামগ্ৰীসমূহ প্ৰধানকৈ টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী ব্ৰঞ্জ ধাতুৰে নিৰ্মাণ কৰিছিল বিভিন্ন ধৰণৰ ৰং ব্যৱহাৰ কৰিছিলে আৰু আৰ্হি মানে বেলেগ ধৰণে বেলেগ ষ্ট্ৰেটেজিৰে বেলেগ প্ৰচেছেৰে অ'কে সজাই তোলা সামগ্ৰীসমূহ প্ৰধানকৈ কি কৰা হৈছিলে টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত মানে টিনটো তোমালোকে দেখা পাইছা আমাৰ ঘৰৰ ওপৰত লাগি আছে টিং মানে টিন আৰু তাম ধাতু মানে আমি যে পিন্ধো তামৰ আঙুঠি এই দুটা বস্তু কি কৰা হৈছিলে সংমিশ্ৰণ কৰা হৈছিলে এই দুটা বস্তু একেলগে তেওঁলোকে গলাই দিয়াৰ পিছত তেওঁলোকে এটা ব্ৰঞ্জ ধাতু এটা কি হৈছিলে এটা নিৰ্মাণ হৈছিলে অ'কে লগতে পুৰা মাটিৰে বাচন বৰ্তনো তেওঁলোকে বনাইছিলে পুৰা মাটি দি তেওঁলোকে বাচন বৰ্তন বনাইছিলে সাধাৰণতে ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত বনোৱা হৈছিলে নৰ্মেলি ঘৰবোৰ তেতিয়া কেনেকৈ বনোৱা হৈছিলে ইটা আৰু বোকা মাটিৰ সহায়ত তেতিয়া বনোৱা হৈছিলে ভগ্নাৱশেষবোৰৰ মাজত এমহলীয়া আৰু কিছুমান 2 মহলীয়া ঘৰো পোৱা গৈছিলে এতিয়া ভগ্নাৱশেষ মানে কি ভগ্নাৱশেষ এই শব্দটোক ভাঙি দিয়া তেতিয়াই তোমালোকে কি পাই যাবা ইয়াৰ মিনিংটো পাই যাবা ভগ্নাৱ মানে ভাঙা আৰু শেষ মানে ভাঙি পেলাই থাকি যোৱা এতিয়া আগৰ দিনৰ ৰজা মহাৰজা বা যি নহওক চবেই কি বনাইছিলে ডাঙৰ বিল্ডিং বনাইছিলে ঘৰ বনাইছিলে হয়নে এমহলীয়া দুমহলীয়া তেওঁলোকে ঘৰ বনাইছিলে আৰু তাৰপিছতে কি হৈছিলে বহুত বছৰৰ পিছত সেইখিনি ঘৰতে কিছুমানে আহি পেলাই এটেক কৰি দিছিলে বেলেগ দেশৰ ৰজা আহি পেলাই তেতিয়া এটেক কৰি দিছিলে তো এটেক কৰি দিয়াৰ পিছত যিমানখন ঘৰ ভাঙি যোৱাৰ পিছত বাচি থাকি গ'ল সেইখিনিকে কি বুলি কৈছে ভগ্নাৱশেষ তোমালোকক মই এটা পিকচাৰ দেখাই আছোঁ অ'কে তোমালোকে ধুনীয়াকৈ বুজি পাই যাবা ভগ্নাৱশেষ মানে এতিয়া এটা ঘৰ বনাইছে ঘৰটো বনাৰ পিছত ইয়াৰ পৰা এজন মানুহে আহি পেলাই ইয়াত এটেক কৰি দিছে তো এটেক কৰি দিয়াৰ পিছত ঘৰটো গোটেইটো ভাঙি নাযায় অলপ চলপ থাকি যাব সেই অলপ চলপ যে থাকি যাব তাৰ পৰা আমি প্ৰমাণ কৰিব পাৰোঁ যে এটা সময়ত এজন ৰজাই আছিলে ইয়াত আৰু এই ৰজাই এই পাৰ্টিকুলাৰ ঘৰটো এই পাৰ্টিকুলাৰ বিল্ডিংটো অট্টালিকাটো তেওঁলোকে বনাইছিলে সেইটোকে কয় ভগ্নাৱশেষ অ'কে প্ৰতিটো ঘৰতে এখনকৈ কুঁৱা আছিলে প্ৰতিটো ঘৰতে কি আছিলে এখনকৈ কুঁৱা আছিলে স্নানাগাৰ আছিলে আৰু লগতে কি আছিলে উপৰি ঘৰৰ পৰা লেতেৰা পানী ওলাই যাবৰ বাবে ভাল ব্যৱস্থাও আছিলে এতিয়া আমাৰ ঘৰৰ পৰা যেনেকৈ লেতেৰা পানী ওলাই যাবৰ বাবে আমি বেচিন এইবোৰ ইউজ কৰোঁ আকৌ মাটিৰ তললৈ যায়গৈ হয়নে আমাৰ ওচৰে পাজৰে কি আছিলে কালভাৰ্ট আছে হয়নে ফুটপাথ আছে তেনেকুৱা আগতো এনেকুৱা বনোৱা হৈছিলে লগতে প্ৰতিটো ঘৰতে এখনকৈ ডাঙৰ চোতালো আছিলে অ'কে 8 নম্বৰ আৰু লাষ্ট কুৱেশ্যনটো হৈছে হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎস কি আছিল তালিকা বনোৱা মানে হৰপ্পা সংস্কৃতিৰ মানুহে তেওঁলোকে কেনেকৈ জীয়াই আছিলে আৰু তেওঁলোকে ইনকাম কেনেকৈ কৰিছিলে তেওঁলোকে টকা পইচা কেনেকৈ ইনকাম কৰিছিলে সেইটোৰ ওপৰতে ইয়াত এটা কুৱেশ্যন কৰিছে এতিয়া
ইয়াৰ এনচাৰটো হ'ব হৰপ্পা সংস্কৃতিৰ বেছিভাগ মানুহে খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰিছিলে কি কৰিছিলে হৰপ্পা সংস্কৃতিৰ বেছিভাগ মানুহেই খেতি বাতি কৰি কৃষি কৰ্ম কৰিয়ে তেওঁলোকে জীৱন নিৰ্বাহটো তেওঁলোকে কৰিছিলে য'ত খেতিয়কসকলে ঘেঁহু মটৰ মাহ বাৰ্লি আদি খেতি কৰিছিলে বহুতে আকৌ কি কৰিছিলে পশুপালনো কৰিছিলে যেনেকৈ গৰু ম'হ ছাগলী ভেড়া গাহৰি আদি তেওঁলোকে পুহিছিলে অ'কে তো পুহি পেলাই তেওঁলোকে কি কৰিছিলে তেওঁলোকে চেল কৰিছিলে বেচিছিলে আন এজনক আৰু তাৰ পৰা তেওঁলোকে বিনিময় প্ৰথাই হওক বা তেওঁলোকে টকা পইচা পাই পেলাই তেওঁলোকে তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবোৰ তেওঁলোকে কিনিব পাৰিছিলে বজাৰৰ পৰা অ'কে আৰু যি খেতি কৰিছিলে খেতি কৰাৰ পৰা খেতি কৰিলে এইটো আৰু কিনো লাগে খেতি কৰিলে আৰু কি লাগে খেতিৰ দ্বাৰাই এটা ঘৰৰ মানুহে চবেই চলিব পাৰিব এটা পৰিয়াল চলি যাব পাৰিব এটা দেশ চলি যায় খেতিৰ ওপৰত অ'কে এটা ৰাজ্য চলি যায় এটা দেশ চলি যায় খেতি কৰিলে এতিয়া চবৰ হাততে টকা পইচা আছে কিন্তু যদি খেতিয়েই নকৰে আমি যে ইমান টকা পইচা যে আমি গোটালোঁ আমি বেংকত ইমান টকা আমি ছেভিং কৰিলোঁ আমি ইনভেষ্টমেণ্ট কৰিলোঁ মানে মাটিত যদি আমি খেতি কৰোঁ তাৰ পৰা যদি খেতি নোলায় একো খেতি নহয় তেনেহ'লে ইমান টকা পইচা দি আমি কি কৰিম একো খাবই নোৱাৰিম নহ'লে আমি মানুহ মৰি থাকিম তেতিয়া কাজিয়া পেচাল বাঢ়িব বহুত কিবা কিবি হ'ব চ' মোৰ মৰমৰ ভণ্টি বাইদেউসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে এই ভিডিঅ'টো তোমালোকে ভাল পাইছা তেনেহ'লে তোমালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা অ'কে আৰু তোমালোকৰ যদি নোটছ লাগে তোমালোকে ভাবিছা যে নোটছৰ তোমালোকৰ দৰকাৰ হৈ আছে তেনেহ'লে মই এটা হোৱাটছএপ চেনেল বনাইছোঁ তোমালোকে যোৱা লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তোমালোকে ধুনীয়াকৈ যোৱা আৰু তোমালোকে ফ্ৰীতে সকলোবোৰ নোটছ তোমালোকে পাই যাবা অ'কে বাই বাই